জীবশ্রেষ্ঠৰ ঘৰ তই বুজা নাই কিয়? মই জানো তই ক্ষোভত ভাঙিছ। নালাগে, আহ আহ বোপাই আহ। সেই জীৱশ্ৰেষ্ঠ মানৱ শুনিবনে আমাৰ কথা? আমি আপোনালোকৰ ঘৰ ভাঙিলে, খেতি নষ্ট কৰিলে আপোনালোকৰ ক্ষতি হয়, খং উঠে। কিন্তু আমি এনে কাম কিয় কৰোঁ এবাৰ ভাবি চাইছেনে? আমাৰ বাসস্থান এই অৰণ্য আপোনালোকেই জানো নষ্ট কৰা নাই? আমি ক'ত থাকিম, কি খাম? এবাৰ ভাবকচোন। এই শ্ৰদ্ধাৰ চৰকাৰৰ বৰমূৰীয়াসকল, কিছুমান স্বাৰ্থপৰ মানুহৰ বাবে আমাৰ লগতে আপোনালোকৰ বহুত ক্ষতি হৈছে। আমাক বচাওক আৰু আপোনালোকেও শান্তিত থাকক। উভতি যাওঁ বল, উভতি যাওঁ।